Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে যে খবৰ নিশ্চয় বহুত বেছি ভাল, আমাৰো ভাল। ইতিমধ্যে আপোনালোকে থাম্বনেইল চাইছে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজি আপোনালোকলৈ লৈ আহিছো খুব ধুনীয়া এটা কোৰিয়ান স্কিন কেয়াৰৰ ভিডিঅ'। যিটোৰ সহায়েৰে আপোনালোকৰ স্কিনখন একদম গ্লাছ স্কিন কৰিব পাৰিব, ধুনীয়াকৈ স্কিনত গ্লোয়িং আনিব পাৰিব। আপোনালোকেতো জানি আৰু কোৰিয়ান স্কিনবিলাক ইমান ধুনীয়া হয়, গতিকে আমাৰ সকলোৰে মন যায় নহয়নে তেনেকুৱা এটা স্কিন পাবলৈ। গতিকে এতিয়া আৰু আপোনালোকৰ চিন্তা নাই, কাৰণ এই স্কিন কেয়াৰটোৰ সহায়ত আপোনালোকৰ স্কিনখন তেনেকুৱা এটা মানে গ্লো আনিব পাৰিব, ধুনীয়াকৈ গ্লাছ স্কিন কৰিব পাৰিব। আৰু স্কিনত যদি আপোনালোকৰ ডাৰ্ক চাৰ্কুল আছে বা যিকোনো ধৰণৰ সমস্যা আছে আঁতৰ হ'ব। আৰু ঘৰত থকা মাত্ৰ কেইটামান সামগ্ৰী সহায়েৰে মাত্ৰ 20 টকাতে আপোনালোকে এইখিনি কৰিব পাৰিব। আপোনালোকে বাৰু কেতিয়াবা পাৰ্লাৰলৈ গ'লে সুধি চাবচোন যে কোৰিয়ান মানে স্কিন কেয়াৰ ফেচিয়েলবিলাকত কিমান মানে পইচা লয় বা কিমান লয়, তেতিয়া আপোনালোকে গম পাব যে মানে 4000-5000ৰ তলত এটা কোৰিয়ান ফেচিয়েল কৰিব নোৱাৰে। কিন্তু আজি আপোনালোকক মই মাত্ৰ 20 টকাতে কেনেকৈ ঘৰত থকা বস্তুৰ সহায়েৰে কৰিব পাৰে তাকে আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। আৰু ৰিজাল্ট আপোনালোকে 100% ৰিজাল্ট পাব। গতিকে আপোনালোকে আৰু মানে ঘৰত থকা বস্তুৰ সহায়েৰে যদি এইখিনি কৰিব পাৰে তেতিয়াহ'লেনো আৰু কি লাগে নহয়নে। আৰু খুব মানে কম সময়ৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাব। এইখিনি ফেচিয়েল মানে আপোনালোকে কোৰিয়ান ফেচিয়েলটো আপোনালোকে মাহত এবাৰ কৰক, তেতিয়াও আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। গতিকে বেছি দীঘলীয়াকৈ কথা পাতি নাথাকোঁ, আমি আৰম্ভ কৰোঁ নহয়নে। বেছি দীঘলীয়াকৈ কথা পাতি থাকিলে মানে আৰু কথা ওলায়ে থাকিব, আৰু মানে ভিডিঅ'টো বহুত দীঘল হৈ গ'লে আপোনালোকে চাবলৈও অসুবিধা পাব নহয়নে। আৰু কোৰিয়ান মানে ফেচিয়েলটো কৰিলে আপোনালোকৰ মুখৰ ধুনীয়াকৈ গ্লাছ স্কিনটোতো আহিবই, ব্ৰাইটনেছ আহিবই স্কিনত। আৰু স্কিনৰ যদি আপোনালোকৰ ডাৰ্ক চাৰ্কুল আছে বা যিকোনো ধৰণৰ স্কিনৰ পিম্পলছৰ দাগ আছে সেয়াও নোহোৱা হ'ব। গতিকে ব'লক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি প্ৰিপেৰেশ্যনখিনি কৰি ল'ম। প্ৰথমতে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আপোনালোকক লাগিব, মই কি লাগিব সেয়া মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম, কৰিও যাম। আপোনালোকে তেনেদৰে কৰি যাব। আৰু ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ। যিহেতু আমি কোৰিয়ান ফেচিয়েল কৰি আছোঁ সেইকাৰণে আমাক চাউলটো ব্যৱহাৰ হ'বই। গতিকে এয়া মই ক্লিনজিঙৰ কাৰণে যিটো ৱাটাৰ ব্যৱহাৰ কৰিম, ৰাইচ ৱাটাৰ ব্যৱহাৰ কৰিম, তাৰ বাবে মই 1 চামুচ চাউল ভালদৰে ধুই পেলাই এয়া 4-5 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। আৰু অকণমান ভাল পানী দি পেলাই মানে তিয়াই থৈ দিম। আৰু সেইখিনিয়ে আমাক ক্লিনজিং ৱাটাৰ কাম কৰিব। এয়া চাওকচোন, এনেদৰে ধুনীয়াকৈ 4-5 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। তাৰ পাছতে মই এজ এ ক্লিনজিং ৱাটাৰ হিচাপে ৰাইচ ৱাটাৰ ব্যৱহাৰ কৰিম। ক্লিনজিঙৰ কাৰণে মই যে তিয়াই থৈছিলোঁ এইখিনি চাউলৰ পানীখিনি, ৰাইচ ৱাটাৰখিনি, ইয়াৰ পৰাই মই অকণমান লৈ ল'ম এনেদৰে পানী। এখন কটন লৈছোঁ, কটনত তাৰ পাছতে এয়া প্ৰথমে আমি ক্লিনজিং কৰিম। তাৰ বাবে আমি প্ৰথমে এই কটনত ডিপ কৰি লৈছোঁ ৰাইচ ৱাটাৰ। তাৰপিছত গোটেই মুখখন ভালদৰে চাফা কৰি ল'ম। এয়া দেখিছে নহয়। আৰু মুখত যি লেতেৰা আছে ইয়াৰ সহায়ত গোটেইখিনি ওলাই আহিব। তাৰ পাছতে এয়া চাওকচোন, এয়া চাওক, মোৰ মুখত যি লেতেৰা আছিলে চব ওলাই আহিছে। চাওক কটনখন লেতেৰা হৈ গৈছে যে। ক্লিনজিং কৰি ল'ম। ৰাইচ ৱাটাৰটো বহুত ভাল হয়। আজিকালি মাৰ্কেটত বিভিন্ন ধৰণৰ ৰাইচ ৱাটাৰ তেনেকৈ ট'নাৰ বা ক্লিনজাৰ কিনিবলৈও পায়। আপোনালোকে তেনেকৈও ব্যৱহাৰ কৰিব পাৰে। কিন্তু আমি ঘৰত এটকা খৰচ নকৰাকৈ ৰাইচ ৱাটাৰ বনাই যদি মুখত ব্যৱহাৰ কৰিব পাৰোঁ আৰু তাতকৈ কি লাগে নহয়নে। এইখিনি এতিয়া ধুনীয়াকৈ মুখখন চাফা কৰি ল'লোঁ। ক্লিনজিং হ'ল নহয়। এতিয়া তাৰ পাছতে আপোনালোকে মানে একদম ডিঙিৰ পৰ্চনটোতো কৰিব, যিহেতু মই আপোনালোকক দেখাবৰ কাৰণে কৰি আছোঁ। গতিকে মই দেখুওৱা নাই। আৰু মানে যোনখিনি এৰিয়াত আপোনালোকৰ ধৰি লওক ডাৰ্ক চাৰ্কুল আছে বা পিম্পলছ আছে বা যিকোনো পিম্পলছৰ দাগ বা মানে ব্লেক হেডছ, হোৱাইট হেডছ যি আছে সেইখিনি এৰিয়াত মানে বেছিকৈ কৰিব। আৰু মুখখন ভালদৰে ক্লিনজিং কৰি ল'লোঁ। এতিয়া কৰিম আমি স্ক্ৰাবিং। ক্লিনজিং কৰিলোঁ, এয়া হৈ গ'ল। তাৰ পাছতে আমি এতিয়া স্ক্ৰাবিং কৰিম। গতিকে স্ক্ৰাবিঙৰ কাৰণে কি লাগে মই দেখুৱাই আছোঁ আৰু কৰিও আছোঁ, ৰ'ব। এতিয়া কৰিম আমি স্ক্ৰাবিং। স্ক্ৰাবিঙৰ কাৰণে এয়া লৈছোঁ 1 চামুচ পিঠাগুড়ি, ৰাইচ ফ্ল'ৰ পিঠাগুড়ি। কাৰণ পিঠাগুড়িটো কোৰিয়ান স্কিনত মানে সদায় পিঠাগুড়িটো থাকেই। মানে চাউলৰ গুড়িটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আৰু বহুত ভাল এক্সপলিউশ্যনৰ কামো কৰে চাউলৰ গুড়িয়ে। এয়া চাউলৰ গুড়ি লৈছোঁ, তাতে অলপ গোলাপ জল দিছোঁ। চাউলৰ গুড়িখিনি মানে ধুনীয়াকৈ এটা পেষ্ট বনাবৰ কাৰণে যিমানখিনি গোলাপ জলৰ দৰকাৰ সিমানখিনি দিলেই হ'ব। এয়া চাওকচোন, এনেকৈ ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া ভালকৈ মুখখনতে
গোটেই মুখখনতে লগাই খুব ধুনীয়াকৈ স্ক্ৰাব কৰিব দেখিছে নহয় কি মানে কোনো ধৰণৰ পইচা খৰচৰ কথাই নাহে পিঠাগুৰি সকলোৱে ঘৰতে থাকে পাকঘৰতে সকলোৱে পাকঘৰতে পিঠাগুৰি থাকে গতিকে ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব আৰু পিঠাগুৰিটো মানে খুব ভাল এক্সফলিয়েশ্যনৰ কাম কৰে আচলতে পিঠাগুৰিটো মানে আমাৰ স্কিনৰ কাৰণে বহুত ভাল আৰু কোৰিয়ান স্কিনবিলাকত পিঠাগুৰি বা ৰাইচ মানে হেৰিটো চাউলটো মানে খুব ব্যৱহাৰ কৰে সিহঁতি সেইকাৰণে এয়া চাওকচোন খুব ধুনীয়াকৈ এতিয়া মানে স্ক্ৰাব কৰিব গোটেই মুখখনতে লগাই ল'লে আৰু নাকৰ এই প'ৰ্চনবিলাকতো খুব ধুনীয়াকৈ স্ক্ৰাব কৰিব এনেদৰে দুইখন হাতে কৰিব মই এখন হাতে কৰি আছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে কৰিছোঁ যিহেতু খুব ধুনীয়াকৈ স্ক্ৰাব কৰিব এনেদৰে খুব ধুনীয়াকৈ গোটেই মুখখনতে স্ক্ৰাব কৰিব আৰু যোনখিনি এৰিয়াত আপোনালোকৰ ডেমেজ আছে যোনখিনি মুখৰ মানে যোনখিনি এৰিয়াত আপোনালোকৰ ব্লেক হেডছ আছে হোৱাইট হেডছ আছে সেইবিলাক এৰিয়াত বেছি ভালকৈ কৰিব 5 মিনিটমান ধুনীয়াকৈ স্ক্ৰাব কৰাৰ পাছত ধুনীয়াকৈ মুখখন ধুই ল'ব বা ধুই ল'লেও হ'ব নহ'লে বা ৱেট টিছু থাকিলেও তেনেদৰে মোহাৰি ল'লেও হ'ব এতিয়া মই ধুনীয়াকৈ মুখখন স্ক্ৰাব কৰিলোঁ এতিয়া মই এখন ৱেট টিছুৰ সহায়েৰে গোটেই মুখখন ভালকৈ মোহাৰি ল'ম মই পুৰা 5 মিনিট কৰা নাই আপোনালোকক ভিডিঅ'টো দেখুৱাবৰ কাৰণে কৰিছোঁ এয়া চাওকচোন ধুনীয়াকৈ মোহাৰি লৈছোঁ যেহেতু পিঠাগুৰিটো মানে হেৰি হয় যে অকণমান গুটি গুটি ভাৱ এটা থাকে নহয় সেইকাৰণে অকণমান হেৰি হয় ৱেট টিছুৰ সহায়েৰে মোহাৰিলে কিন্তু গতিকে অসুবিধা পালে আপোনালোকে ধুনীয়াকৈ ধুই ল'ব কিন্তু ৰিজাল্ট খুব ভাল পাব দেই আপোনালোকে মানে মাহটোত এবাৰ কৰিলেও হ'ব এইটো ফেচিয়েল আৰু এখন টিছু লৈছোঁ আৰু গোটেই মুখখনতে ভালদৰে মোহাৰি লৈছোঁ এতিয়া আমি বনাম ধুনীয়াকৈ এটা গোটেই মুখখনত মাছাজ কৰিবৰ কাৰণে মাছাজ জেল এটা বনাম আৰু সেইটো খুব কম ইনগ্ৰিডিয়েণ্টৰ ভিতৰতে হৈ যাব গতিকে বলক এতিয়া সেইটো আমি ৰেডি কৰোঁ স্ক্ৰাবিং কৰাৰ পাছতে চাওকচোন মুখখন মানে কিমান ধুনীয়া মানে একদম ক্লিন লাগি গৈছে হয়নে লিপষ্টিকখিনি আছিলে সেইখিনি মোৰ ধুনীয়াকৈ আঁতৰি গ'ল তাৰপিছত এতিয়া আমি মাছাজ জেলটো বনাব লাগিব যে তাৰ কাৰণে মই লৈছোঁ এল'ভেৰা জেল হাততে অলপমান এল'ভেৰা জেল লৈ লৈছোঁ এল'ভেৰা জেলৰ লগত ল'ব আপোনালোকে ৰাইচ ৱাটাৰ হাততে লৈ লৈছোঁ বেলেগকৈ নল'লেও হ'ব ইয়াতে ৰাইচ ৱাটাৰ যে যোনটো বনাই থৈছিলোঁ সেয়া ৰাইচ ৱাটাৰ অলপমান হাততে লৈ ল'লোঁ লৈ পেলাই ভালকৈ মিক্স কৰিলোঁ তাৰপিছতে আপোনালোকে গোটেই মুখখন খুব ভালদৰে মাছাজ কৰিব যিমান পাৰে ধুনীয়াকৈ এনেদৰে মাছাজ কৰিব তাৰপাছতে সেয়া এনেদৰে চাৰ্কুলাৰ মোশ্যনত মাছাজ কৰিব মানে খুব ভালদৰে আপোনালোকে গোটেই মুখখনতে মাছাজ কৰি ল'ব 5 মিনিটমান সময় ধুনীয়াকৈ মাছাজ কৰিব খুব ধুনীয়াকৈ মাছাজ কৰিব মানে মাছাজ কৰিলে ব্লাড চাৰ্কুলেশ্যনখিনিও খুব ধুনীয়াকৈ হয় যে তেতিয়া আমাৰ মুখত যিকোনো ধৰণৰ ডেমেজ হ'লেও মানে ৰিপেয়াৰ হয় প্লাছ ডাৰ্ক চাৰ্কুলবিলাক থাকিলেও খুব মানে সোনকালে আঁতৰ হয় আৰু এল'ভেৰা জেলে আমাৰ স্কিনখন মানে খুব ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখে আপোনালোকে ফ্ৰেছ এল'ভেৰা থাকিলেও সেয়াও ব্যৱহাৰ কৰিব পাৰে মই মানে এইটো কিনি অনাৰ এল'ভেৰা জেলটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঘৰত যদি খুব ধুনীয়াকৈ এল'ভেৰা থাকে তেতিয়াহ'লে সেয়াও ধুনীয়াকৈ উলিয়াই পেলাই ৰাইচ ৱাটাৰ অলপ দি পেলাই ধুনীয়াকৈ মাছাজ কৰিব পাৰিব মুখখন আৰু যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই হয় তেতিয়াহ'লে তাতে অকণমান গ্লিচাৰিন দি ল'ব গ্লিচাৰিন দিলে আমাৰ গোটেই মানে মুখখন ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখিব আৰু মানে ড্ৰাইনেছটো আঁতৰ হ'ব আমাৰ তেতিয়া খুব ধুনীয়াকৈ এতিয়া মাছাজ কৰিলে এতিয়া মাছাজ কৰা হৈ গ'ল তাৰপাছতে মানে চব ধুনীয়াকৈ গ্ল' আহিয়ে যায় মানে মাছাজ কৰাৰ পিছত মুখখন আৰু খুব ৰিলেক্স ফিল এটাও হ'ব আপোনালোকে মাছাজ কৰাৰ পিছত তাৰপিছতে এতিয়াতো এইখিনি কৰা হৈ গৈছে তাৰপিছতে এতিয়া আমাক লাগিব ফেচ পেক বনাবৰ কাৰণে যেহেতু আমি এতিয়া যিখিনি কৰিলোঁ সেইখিনি আমি ধুনীয়াকৈ মুখত মানে লক কৰিব লাগিব ন আমি প্ৰথমতে ক্লিনজিং কৰিলোঁ তাৰপিছতে ধুনীয়াকৈ মুখখন স্ক্ৰাবিং কৰিলোঁ তাৰপিছতে মাছাজ কৰিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ স্কিনখনত লক কৰি ৰাখিবৰ কাৰণে এতিয়া আমাক খুব ধুনীয়াকৈ এটা ফেচ পেক বনাব লাগিব যিহেতু আমি কোৰিয়ান ফেচিয়েল কৰি আছোঁ সেইকাৰণে আমাক পিঠাগুড়িটো লাগিবই তাৰ কাৰণে লাগিব আমাক পিঠাগুড়ি তাৰপাছতে লাগিব মুলতানী মিট্টি মই ইয়াত মুলতানী মিট্টি ব্যৱহাৰ কৰি আপোনালোকে মুলতানী মিট্টি নাথাকিলে চন্দনৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে এই দুটাৰ ভিতৰত যিকোনো এটা কৰিব আৰু তাৰপাছতে সেইখিনি মিক্স কৰিবৰ কাৰণে আকৌ গোলাপ জল ব্যৱহাৰ কৰিম সেইখিনি লগাই পেলাই মানে 15 মিনিটমান ৰাখিলে হৈ গ'ল তাৰপিছতে ধুই দিব হৈ যাব আৰু গোটেই দেখুৱাই আছোঁ মই আপোনালোকক
যেহেতু স্ক্ৰাবিং কৰিবৰ কাৰণে বনোৱা আমাৰ পিঠাগুড়ি আৰু গোলাপ জলটো আছিলে তাতে অকণমান মুলতানী মিট্টি মিক্স কৰি লৈছোঁ আপোনালোকে নিজৰ প্ৰয়োজনীয় অনুসৰি মানে ল'ব যেহেতু আপোনালোকৰ যদি ডিঙিৰ এইখিনিটো লগাব বিচাৰে তেতিয়াহ'লে অকণমান সৰহ কৰি ল'ব আৰু যেহেতু মই আপোনালোকক দেখুৱাবৰ কাৰণে এতিয়া মানে বনাইছোঁ গতিকে তাতে অলপমান আকৌ মোৰ অকণমান কম হৈছে এতিয়া তাতে অকণমান গোলাপ জল দি লৈছোঁ পিঠাগুড়ি গোলাপ জল মুলতানী মিট্টি সেয়া দিলেই হৈ যাব বছ ৰেডি হৈ গ'ল এতিয়া গোটেই মুখখনতে ধুনীয়াকৈ মই ফেচ পেকটো লগাই ল'ম সেয়া চাওক ধুনীয়াকৈ গোটেই মুখতে ফেচ পেকটো লগাই ল'ম তাৰপাছতে আৰু অকণমান শুকান হওঁতেই ধুই দিম তাৰপৰা হৈ গ'ল আৰু এয়া মানে মুলতানী মিট্টিটো ব্যৱহাৰ কৰিলে আচলতে আমাৰ মানে মুখত খুব এটা ঠাণ্ডা অনুভৱ হয় যেহেতু এতিয়া গৰমৰ ছিজন আহি আছে আপোনালোকে এইটো লগালে খুব ৰিলেক্স ফিল কৰিব মানে যেহেতু মুলতানী মিট্টিটো মানে আমাক স্কিনখন খুব ঠাণ্ডা কৰি কুলিং কৰি ৰাখে যে এয়া চাওক এয়া গোটেই মুখখনতে ধুনীয়াকৈ লগাই ল'লোঁ এতিয়া অকণমান মানে ঠাণ্ডা হ'লে আৰু মানে শুকালে ধুনীয়াকৈ ধুই দিম একেবাৰে শুকান হৈ যাবলৈ দিব নালাগে আৰু ধুই দিলে বছ হৈ গ'ল আপোনালোকৰ কোৰিয়ান ফেচিয়েল ঘৰত থকা মাত্ৰ 20 টকা বস্তুৰ সহায়ত মাত্ৰ 20 টকাতে আপোনালোকে কিমান ধুনীয়াকৈ ফেচিয়েলটো কৰিব পাৰিব তাকে দেখুৱালোঁ তাৰপিছতে মুখখন ধুই অহাৰ পাছত আপোনালোকক ফাইনেল ৰিজাল্ট দেখুৱাম তাৰপাছতে আপোনালোকে গম পাব যে মই সঁচাই কৈ আছোঁ নে মিছাই কৈ আছোঁ মুখখন ধুই আহিলোঁ ধুনীয়াকৈ আপোনালোকে যেতিয়া মুখখন ধুই আহিব তেতিয়া নিজেই গম পাব যে নিজৰ মুখখন চুই বা আপোনালোকে নিজে আইনাত চাই নিজেই গম পাব যে কেনেকুৱা মানে ৰিজাল্ট পাইছে গতিকে মই নকলেও হ'ব আপোনালোকে এবাৰ কৰি চাব তাৰপাছতে গম পাব এতিয়া মোৰ কোনো ধৰণৰ মুখত মেকআপ নাই একো নাই লিপষ্টিক নাই ফুট নাই সকলো আঁতৰাই দিছোঁ আপোনালোকে ৰিজাল্ট দেখিছে মুখৰ আগতে আপোনালোকক কৰি দেখুৱালোঁ গতিকে আপোনালোকেও কৰিব খুব ভাল হয় যদি 20 টকাতে আমি কোৰিয়ান ফেচিয়েল এটা ঘৰতে কৰিব পাৰোঁ একেবাৰে পইচা খৰচ নোহোৱাকৈ তেতিয়াহ'লে আৰু মানে ইয়াতকৈ ডাঙৰ মানে ভাল কথা একোৱেই নহয়নে তেনেকৈ আপোনালোকে স্কিন কেয়াৰ কৰিব পাৰিব নিজৰ খুব কম পইচাতে সকলোৱে কৰিব পাৰিব এইটো গতিকে সেয়াই কৰি দেখুৱালোঁ আপোনালোকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকেও কৰিব তাৰপাছতে মোৰ লগত ৰিজাল্ট শ্বেয়াৰ কৰিব সেয়াই আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নটিফিকেশ্যন আইকনটো অন কৰি দিব তেতিয়াহে মই আহিছোঁ বুলি গম পাব নহয়নে গতিকে আজিলৈ আহোঁ বাই